যোৱাকালি ৰাতি 2:30 বজাত তাইৰ মুখত হাঁহি দেখিছেনে জাজমেণ্ট কৰি অকণো বোলে ভাগৰ লগা নাই বৰঞ্চ ফূৰ্তিহে লাগিছে বোলে বাৰু যি কি নহওক বাক ক'লো কি আনিছ ক সেই বুলি মায়ে দেখোন টোপোলা এটা ওলাই দিলে জেলেপীৰ ময়ো 2:30 বজাত বাপেকে এখন জিলাপি খাই ৰাতিটো এনেকে কটালো যিহেতু নেক্সট মৰ্ণিং এক্সাম আছে সেই বুলি অকণমান জিলাপিখন খাই শুই থাকিলো ৰাতিপুৱাই উঠি এক্সাম দিবলৈ গ'লো আৰু এই বেটছটো যে মাৰি গৈছে আপোনালোকে নাভাবিব যে এক্সামত মই এই বেটছটো মাৰি কেনে এক্সাম দিম এখন সভা আছে আগত সভাখন হ'ব তাৰপিছতে এক্সাম হ'ব সেই বুলি ভাবিয়ে মাৰি আহিছো বেটছটো তাৰপিছতে লৰালৰিকৈ এক্সাম দিবলৈ আহিলো দেখিছেনে চিৰিত একেবাৰে পৰিবই ওলাইছিলো ভাগ্য ভাল নপৰিল আৰু ইপিনে আহি দেখিলো চিট কেইটা পুৰা ভৰ্তি আগতো খালী নাই পিছতো খালী নাই মাজতো খালী নাই মই বোলো ক'ত বহো সেই বুলি মেমে আকৌ আগত বহুৱাই দিলে নহয় লাইফত প্ৰথমবাৰ বহিছো ভয়ে ভয়ে এক্সামটো দিলো আৰু মুখত ফূৰ্তি দেখিছেনে ঘৰত আহি দেখিলো যে এই 3টা পাৰ্চেল আহিছে মায়ে অলৰেডি খুলি চুলি উৎপাত মই বোলো কিয় খুলিছে মই আনবক্সিং ভিডিঅ' এটা দেখাব পাৰিলো কৈছে একো নহয় দে ভাল লাগে সেইটোতো চাব লাগে বাৰু আপোনালোকৰ যদি ড্ৰেছ কেইটা ভাল লাগিছে মই পিন কমেণ্টত লিংক এটা দি দিম আপোনালোকে তাৰ পৰা পাৰচেজ কৰি ল'ব পাৰে এইপিনে আপোনালোকক ড্ৰেছ কেইটা দেখুৱাই আছিলো হে আকৌ পাৰ্চেল এটাৰ ফোন আহিলে যে পাৰ্চেল আহিছে লৈ যোৱা পাৰ্চেলটো লৈ বাক ভিডিঅ' কলত দেখুৱাবলৈ ধৰিলো